হেল্ল' নমস্কাৰ সকলোলৈকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। মোৰ চেনেলটোত যদি আপোনালোক নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ। আজিৰ দিনটোনো কেনেকৈ পাৰ হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। সকলোৱে মোৰ ভিডিঅ'বিলাক চোৱাৰ লগতে সকলোৱে মোক মৰম দিব বুলি আশা কৰিলোঁ। আগবাঢ়ি যাবলৈ বিষ্ণু ৰাভা দিৱস উপলক্ষে ৰাভাদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে প্ৰথম কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সকলো ছাত্ৰ ছাত্ৰী শিক্ষক সহ বন্তি প্ৰজ্বলন কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নেতৃত্বত সভাখন পৰিচালনা কৰা হয়। সময় নাই উত্তর শুনা শুনা এতিয়া আপোনাৰ নাচি দিয়া নাজান আগলে যা আগলে বহুকেইটা সুন্দৰ কাৰ্যসূচীৰে ৰাভা দিৱসৰ অনুষ্ঠান পৰিসমাপ্তি ঘটাৰ লগতে প্ৰতিজন শিক্ষাৰ্থীৰে ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰা হয়। বিশেষ এটা কামত গৌৰীসাগৰলৈ ওলাই আহিব লগা হোৱাৰ বাবে আপোনালোককো কিবা এটা খাবৰ সময়ত এখন ৰেষ্টুৰেণ্টৰ বিষয়ে কিছু ফটো দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকো আহিব গৌৰীসাগৰলৈ আহিলে এখন ধুনীয়া ৰেষ্টুৰেণ্ট। আজিৰ দিনটো ইমানেই আছিল। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ